हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल। तो कि खबर সকলোৰে ভাল নে? আশা কৰোঁ সকলোৰে ভালে। মোৰ ভালে। সোৱাদ যে আমি যাবলৈ লৈছোঁ পিকনিক খাবলৈ। জানুৱাৰীত আমাৰ পিকনিক খোৱা নহ'ল আৰু বিহুটো তেনেকৈ থকা নহ'ল। চ' আজি ওলাইছোঁ। তো মোৰ লগত আছে মন্দিৰ ভক্ত পৰা এইকেইটা মনোৰঞ্জন বক আৰু কেইটামান আহিছে বাইক লৈ আগত গৈ আছে আৰু কেইটামান পাছত আহি আছে। তো আপোনালোকক এতিয়া ডাইৰেক্ট গৈ পিকনিকৰ জেগাত লগ পাইছোঁ। ব'লক। কেইটামান কৰিবলৈ থাকি গ'ল, ইয়াতে কৰিলোঁ। আজি যিহেতু দেওবাৰ তো জলকীয়া কেইটামান আৰু বিলাহী কেইটামান ল'বলগীয়া আছে, ইয়াতে লৈ লওঁ। পটাপট বজাৰ কৰি যাব লাগে, টাইম বহুত হৈ গৈছে, নহ'লে আকৌ দেৰি হৈ যাব। এয়া মন্দিৰ ভলু আৰু হিমান্ত আহি পাই গ'ল। হেল্ল' হাই বুলি কৈ দে। তো এতিয়া বজাৰটো কৰি লওঁ জল্দিকৈ, তাৰপৰা যাম আৰু জলকীয়া পৰা দি দিওঁ। ল'বলৈ এতিয়া চাউল নোলোৱাকৈ গৈছ? চাউলটো বাপি পৰা লৈ লওঁ নেকি? আমি আহি পাই গ'লোঁ পিকনিক প্লেচ। তো দুটামান হুলেই মন্দিৰ হৈ গ'ল। এই ভলুৱে ডাইনিং টেবুলত মানে বস্তু হেৰি কৰি আছে। চব আহি বহিছে, ভাগৰ লাগিছে যিহেতু। তো আমি বাইকত আহিবলগীয়া হ'ল, পিছত মানে চাউল থাকি গৈছিলে আনিবলৈ। তো চাউলটো লৈ আহিলোঁ। তো বৰ দামী চাউল লৈ আহিলে ভলুৱে, 5 মুঠি নে কি বোলে। এই লতিফ এতিয়া পিছত আহি পাইছে। সেই নিদিবি। তো আমাৰ এতিয়া ভাত বনোৱা ষ্টাৰ্ট হৈ গৈছে। জুইটো ভালকৈ জ্বলা নাই, চাউল পানী ৰেডি। তাৰপৰা এইকেইটা পানীৰ তলত এইফালে অংশু মানে আদা কাটি আছে আৰু মনদীপে কি কৰি আছে? পিঁয়াজ কাটিছে, নহৰু গুচাই আছে। তো গাহৰি মাংসটো আহি পোৱা নাই, ব্ৰইলাৰ মাংস এইফালে থৈ দিয়া হৈছে। ভাত হৈ গ'ল আমাৰ, এতিয়া মাৰ কাঢ়ি আছে। একো হোৱা নাই, পানীটো গাঁৱিছে আকৌ। এই চাউল নেপেলাবি আকৌ চেট। কেইটকা চাউল? 380। অঁ নেপেলাবি আছে। মাংস আমাৰ মছলা চছলা দিয়া হৈ আছে এতিয়া। টুকলু পিঠু আদা নহৰু দি দিয়া গৈ দিলা। আমাৰ ৰান্ধনি দেই। এতিয়া গাহৰি পিঠু সৰু সৰু কৰিছে, পুৰিব লাগিব। আৰু পিঠু কিন্তু একদম গাহৰি কৰাত এক্সপাৰ্ট। কল্যাণে গাহৰি কাৰণে হেৰি কাটিছে, পিঁয়াজ। এটা কথা ক'বলৈ পাহৰিছিলোঁৱে। ত' আমি আজি আহিছোঁ দেউটিং ঘাটলৈ। ত' আমাৰ ঘৰৰ পৰা প্ৰায় 4-5 কিলোমিটাৰমান দূৰ হ'ব। ত' ঠাইডোখৰ বিৰাট ধুনীয়া, সুন্দৰ পৰিৱেশ। মানে আজি এতিয়াতো মানুহৰ ইমান সমাগম নাই বাৰু। ত' মানুহৰ যোনখিনি মানুহ চিনাকি আৰু ত' বহুতো ইয়াত পিকনিক খাবলৈ আহে। এতিয়া নৈখনো একদম পানী একদম কম হৈ আছে। ত' তাত নামিও খাব পৰা অৱস্থা হৈ আছে।
পিকনিক খাই হৈ গ'ল এতিয়া যাওঁ ঘৰ তো আজিলৈ ইমানেই আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই